আজিৰ আমাৰ এই যে ভিডিঅ' আপোনাৰ কাৰণে যথেষ্ট জৰুৰী, কাৰণ এই ভিডিঅ'ত আজি আমি আলোচনা কৰিম যে কোনো ব্যক্তি, সংস্থা বা চৰকাৰী কোনো কাৰ্যৰ ফলত যদি আপোনাৰ মৌলিক অধিকাৰ খৰ্ব হয়, তেনেহ'লে নাগৰিক হিচাপে আপোনাৰ কৰণীয় কি আছে। সেয়েহে আজিৰ এই ভিডিঅ' আপোনালোকে সম্পূৰ্ণটো চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু চেনেল। আপোনালোকে চাই আছে নলেজ ইজ ভাৰ্চু। চাওক, আপুনি যদি কোনো এটা মোবাইলৰ দোকানত যায় আৰু মোবাইলৰ দোকানত গৈ পেলাই কোনো এটা নতুন মোবাইল আপুনি পাৰচেজ কৰে, তেনেহ'লে আপুনি নিশ্চয় সেই মোবাইলৰ এটা গেৰেণ্টি বা ৱাৰেণ্টিৰ কাগজ বিচাৰিব। কাৰ পৰা বিচাৰিব? সেই দোকানৰ মালিকজনৰ পৰা বিচাৰিব। ঠিক সেইদৰে আমাৰ ভাৰতীয় সংবিধানে যে আমাৰ নাগৰিকৰ কাৰণে যিবোৰ মৌলিক অধিকাৰ দিছে, সেই মৌলিক অধিকাৰসমূহৰ কি গেৰেণ্টি আছে, অৰ্থাৎ মৌলিক অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব কোনে বহন কৰে। মৌলিক অধিকাৰৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমাৰ সংবিধানত কি আছে? আৰ্টিকল 32 আছে। আৰ্টিকল 32ত ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ সম্পৰ্কে ব্যাখ্যা কৰা হৈছে। আৰ্টিকল 32ৰ অধীনত আৰ্টিকল 32ৱে কি কৰিছে? মৌলিক অধিকাৰৰ গেৰেণ্টি লৈছে। আৰ্টিকল 32ৱে কৈছে যে কোনো ব্যক্তিৰ যদি মৌলিক অধিকাৰ খৰ্ব হয়, তেনেহ'লে সেই ব্যক্তিয়ে কি কৰিব পাৰিব? ডাইৰেক্টলি তেওঁ সুপ্ৰিম কোৰ্টত আবেদন কৰিব লাগিব, গোচৰ তৰিব পাৰিব। একমাত্ৰ 32 নং অনুচ্ছেদেই আছে, যিটো অনুচ্ছেদে কি কৰে? যিকোনো মৌলিক অধিকাৰ খৰ্বৰ বিষয়ত এজন ব্যক্তিয়ে ডাইৰেক্টলি তেওঁ সুপ্ৰিম কোৰ্টত অৰ্থাৎ উচ্চতম ন্যায়ালয়ত যোনটো ব্যক্তিৰ হওক, সংস্থাৰ দ্বাৰা হওক, চৰকাৰৰ দ্বাৰা হওক তেওঁৰ মৌলিক অধিকাৰ খৰ্ব হৈছে, সেই ব্যক্তি, সংস্থা বা চৰকাৰৰ বিৰুদ্ধে হ'লেও এজন ব্যক্তিয়ে কি কৰিব পাৰিব? 32 নং অনুচ্ছেদৰ অধীনত সুপ্ৰিম কোৰ্টত তেওঁ গোচৰ তৰিব পাৰিব। কিন্তু ইয়াত এটা বিশেষ মন কৰিবলগীয়া যে আমাৰ ভাৰতত উচ্চতম ন্যায়ালয় কেইটা আছে? ভাৰতত উচ্চতম ন্যায়ালয় এখনেই আছে, আৰু সেইখন ক'ত অৱস্থিত? দিল্লীত অৱস্থিত। এতিয়া ভাৰতৰ যিকোনো এখন ঠাইৰ মানুহৰ যদি মৌলিক অধিকাৰ খৰ্ব হৈছে, তেনেহ'লে তো মৌলিক অধিকাৰ যিটো সংস্থা, ব্যক্তি বা সংগঠনৰ দ্বাৰা, চৰকাৰৰ দ্বাৰা মৌলিক অধিকাৰ খৰ্ব হৈছে, তেওঁৰ বিৰুদ্ধে কি কৰিব নোৱাৰে? উচ্চতম ন্যায়ালয়ত যাব নোৱাৰে। এতিয়া চাওক, আমি যদি মেপৰ ফাললৈ লক্ষ্য কৰোঁ, উচ্চতম ন্যায়ালয় ক'ত আছে? দিল্লী ক'ত আছে? দিল্লী ইয়াত আছে। এতিয়া যদি দক্ষিণ ভাৰতৰ কেৰালা হওক, তামিলনাডু হওক, তেনেকুৱা এখন ঠাইৰ যদি মানুহৰ মৌলিক অধিকাৰ খৰ্ব হয়, তেনেহ'লেতো ইয়াৰ পৰা উচ্চতম ন্যায়ালয়লৈ যাব নোৱাৰে। সেই বিষয়ত যেতিয়া সংবিধানত আলোচনা হ'ল, তেতিয়া এটা ব্যৱস্থা কৰা হ'ল কি? যিকোনো ব্যক্তিৰ যদি মৌলিক অধিকাৰ খৰ্ব হয়, তেনেহ'লে তেওঁৰ নিজ ৰাজ্যত অৱস্থিত যি উচ্চ ন্যায়ালয় আছে, হাইকোৰ্ট আছে, উচ্চ ন্যায়ালয়ত গৈ নিজৰ মৌলিক অধিকাৰ খৰ্বৰ বিৰুদ্ধে গোচৰ তৰিব পাৰিব। ইয়াৰ কাৰণে সংবিধানৰ 226 নং অনুচ্ছেদত উল্লেখ কৰা হৈছে। চাওক, সংবিধানৰ 226 নং অনুচ্ছেদত 32 নং অনুচ্ছেদত যি ধৰণে উল্লেখ কৰা হৈছে, সেই ধৰণেৰেই এজন ব্যক্তিয়ে কি কৰিব পাৰিব? সংবিধানৰ 226 নং অনুচ্ছেদ অনুযায়ী হাইকোৰ্টত তেওঁৰ অধিকাৰ খৰ্বৰ বিৰুদ্ধে গোচৰ তৰিব পাৰিব। গতিকে আমি গম পালো যে কোনো ব্যক্তিৰ মৌলিক অধিকাৰ খৰ্বৰ বিৰুদ্ধে তো উচ্চতম ন্যায়ালয় 32 নং অনুচ্ছেদ অনুযায়ী আৰু 226 নং অনুচ্ছেদ অনুযায়ী তেওঁ ৰাজ্যৰ উচ্চ ন্যায়ালয়ত গৈ আবেদন কৰিব পাৰে বা গোচৰ তৰিব পাৰে। কিন্তু এই 226 নং অনুচ্ছেদ আৰু 32 নং অনুচ্ছেদৰ মাজত কিবা পাৰ্থক্য আছে নেকি? চাওক, 226 নং অনুচ্ছেদ আৰু 32 নং অনুচ্ছেদৰ মাজত কোনো পাৰ্থক্য নাই। উচ্চতম ন্যায়ালয়ে যি ধৰণৰ বিচাৰদান কৰিব, ঠিক সেই ধৰণে উচ্চ ন্যায়ালয়ে বিচাৰদান কৰিব। কিন্তু পাৰ্থক্য এইখিনিতেই আছে যে 32 নং অনুচ্ছেদে কৈছে যে কোনো ব্যক্তিৰ যদি মৌলিক অধিকাৰ খৰ্ব হয়, তেনেহ'লেহে তো উচ্চতম ন্যায়ালয়ত যাব পাৰিব। কিন্তু 226 নং অনুচ্ছেদ অনুযায়ী মৌলিক অধিকাৰৰ লগতে যদি কোনো ব্যক্তিৰ সাধাৰণ আইনগত অধিকাৰো খৰ্ব হয়, তেনেহ'লে তো 226 নং অনুচ্ছেদত গৈ পেলাই বিচাৰৰ কাৰণে আবেদন কৰিব পাৰিব। এতিয়া উচ্চতম ন্যায়ালয় হওক বা উচ্চ ন্যায়ালয় হওক, আমাৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, সংবিধানে কি কৰিছে? উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ক 5 ধৰণৰ লেখ জাৰিৰ ক্ষমতা দিছে। নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষণাবেক্ষণৰ কাৰণে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে 5 ধৰণৰ পৰোৱানা জাৰি কৰিব পাৰে বা লেখ জাৰি কৰিব পাৰে। সেই 5 ধৰণৰ লেখ কি? বন্দী প্ৰত্যক্ষীকৰণ, পৰমাদেশ, নিষেধাজ্ঞা, অধিকাৰ পিচ্ছা আৰু উৎপ্ৰেষণ। এই 5 ধৰণৰ লেখ আমি এটা এটাকে বুজিম। 5 ধৰণৰ লেখৰ ভিতৰত প্ৰথম যিটো লেখ, সেই লেখটো হৈছে কি? বন্দী প্ৰত্যক্ষীকৰণ। 5 ৰিটছ বুলি কয়। প্ৰথমটো হৈছে বন্দী প্ৰত্যক্ষীকৰণ, হেবিছ কৰ্পাছ। সেইটো ইংৰাজী নহয়, সেইটো একচুৱেলি লেটিন শব্দৰ পৰা আহিছে, সেইকাৰণে অলপ আনকমফৰ্টেবল লাগে। হেবিছ কৰ্পাছ, বন্দী প্ৰত্যক্ষীকৰণ। বন্দী প্ৰত্যক্ষীকৰণ মানে কি? বন্দী প্ৰত্যক্ষীকৰণ মানে হ'ল টু হেভ দ্য বডি। কোনো ব্যক্তিক কি কাৰণত আটক কৰা হৈছে, ইয়াৰ কাৰণ জানিবলৈ উচ্চতম ন্যায়ালয়ে হেবিছ কৰ্পাছ বা বন্দী প্ৰত্যক্ষীকৰণ লেখ জাৰি কৰিব পাৰে। কোনো এগৰাকী ব্যক্তিক আটক কৰা হ'ল, তেতিয়া উচ্চতম ন্যায়ালয়ত যদি
সেই আটকাধীন ব্যক্তি হোক তেওঁৰ ফেমিলি বন্ধুবৰ্গই কি কৰে উচ্চতম ন্যায়ালয়ত গোচৰ তৰে যে কি কাৰণত আটক কৰা হ'ল জানিবলৈ তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ে সেই থানা বা আটক যিগৰাকী ব্যক্তি বা যিগৰাকী বিষয়া এইটো আটক কৰিছে তেওঁৰ বিৰুদ্ধে ৰাইট টু হেবিছ কৰ্পিছৰ এক লেখ জাৰি কৰিব। তেতিয়া সেইগৰাকী ব্যক্তি ক'ব টু হেভ দ্য বডি, অৰ্থাৎ যিগৰাকী ব্যক্তিক আটক কৰা হৈছে সেইগৰাকী ব্যক্তিক কি কৰিব লাগিব সশৰীৰে আদালতত উপস্থিত কৰাব লাগিব। তেতিয়া আদালতে সেই বিষয়টো বিবেচনা কৰিব, বিচাৰ কৰিব যে আটকাধীন ব্যক্তি যদি নিৰ্দোষী হয়, এই ক্ষেত্ৰত আটকাধীন ব্যক্তিগৰাকী যদি নিৰ্দোষী হয় তেনেকুৱা ক্ষেত্ৰত তেওঁক ৰেহাইৰ ব্যৱস্থা কৰিব বা সোনকালে বিচাৰৰ ব্যৱস্থা কৰিব পাৰে। স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে ৰাইট টু হেবিছ কৰ্পাছ এক গুৰুত্বপূৰ্ণ আৰু খুব শক্তিশালী অস্ত্ৰ। উচ্চতম ন্যায়ালয়ৰ দ্বিতীয় যিটো লেখ বা ৰিট, সেই ৰিটটো হৈছে কি মেণ্ডামাছ, যাক কোৱা হয় পৰমাদেশ, পৰম যোগ আদেশ। পৰম আদেশ মানে আটাইতকৈ ডাঙৰ আদেশ, যাক কোৱা হয় কমাণ্ড। কমাণ্ডাৰে যিদৰে কমাণ্ড দিয়ে ঠিক সেইদৰে কি কমাণ্ড, অৰ্থাৎ উচ্চতম ন্যায়ালয়ে কি মহা আদেশ জাৰি কৰিব পাৰে। উচ্চতম ন্যায়ালয়ে পৰম আদেশ লেখ যিটো এইটো কেতিয়া জাৰি কৰে? উচ্চতম ন্যায়ালয়ে কোনো চৰকাৰী বিষয়াক সঠিক ৰূপত কাৰ্য পালন কৰিবলৈ পৰমাদেশ লেখ জাৰি কৰিব পাৰে। আজি এজন ব্যক্তিৰ কি হ'ল মৌলিক অধিকাৰ খৰ্ব হ'ল। মৌলিক অধিকাৰ খৰ্ব হোৱাৰ পিছত তেওঁ থানাত গৈ পেলাই গোচৰ তৰিছে বা থানাত গৈ পেলাই জনাইছে যে তেওঁৰ লগত কি ঘটনা ঘটিছে। সেই সম্পৰ্কে কেতিয়াবা কি হ'ব পাৰে, বিভিন্ন মুভিত আমি দেখা পাইছোঁ যে যি থানাত যি অফিচাৰ থাকে বা যিগৰাকী বিষয়া থাকে, দাৰোগা থাকে, তেওঁ কি মানুহজনৰ কথাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। তেনেকুৱা ক্ষেত্ৰত যদি সেই ব্যক্তিগৰাকী জানা শুনা হয় তেনেহ'লে তেওঁ কি কৰিব পাৰিব, ডাইৰেক্ট উচ্চতম ন্যায়ালয়ত আবেদন কৰিব পাৰিব যে অমুক থানাৰ অমুক বিষয়াই মোৰ গোচৰ গ্ৰহণ কৰা নাই, একশ্যন লোৱা নাই, গতিকে লগে লগে কি কৰিব উচ্চতম ন্যায়ালয়ে মেণ্ডামাছ লেখ জাৰি কৰি দিব। কাৰ বিৰুদ্ধে? সেই থানাৰ বিৰুদ্ধে আৰু সেইগৰাকী বিষয়াৰ বিৰুদ্ধে। উচ্চতম ন্যায়ালয়ে যদি এবাৰ মেণ্ডামাছ লেখ জাৰি কৰে আৰু যদি গোচৰত সত্য প্ৰমাণিত হয় তেনেহ'লে সেই থানা পৰ্যন্ত টাৰ্মিনেট হৈ যাব পাৰে আৰু সেইগৰাকী বিষয়াৰ নিজৰ চাকৰি খাই দিব পাৰে। গতিকে মেণ্ডামাছ যথেষ্ট গুৰুত্বপূৰ্ণ। সেইকাৰণে উচ্চতম ন্যায়ালয়ে কি কৰে যে যিসকল চৰকাৰী বিষয়া আছে তেওঁলোকে যাতে সঠিক ৰূপত নিজৰ দায়িত্ব পালন কৰে তাৰ আদেশস্বৰূপ মেণ্ডামাছ জাৰি কৰিব পাৰে। ইয়াৰ পিছত আমি চাম তৃতীয় যিটো লেখ, সেই তৃতীয় লেখটো আমি চাওঁ। তৃতীয় যিটো লেখ সেইটো হৈছে প্ৰহিবিশ্যন, অৰ্থাৎ নিষেধাজ্ঞা। প্ৰহিবিশ্যন বা নিষেধাজ্ঞা, ইয়াৰ অৰ্থ কি? প্ৰহিবিশ্যন বা নিষেধাজ্ঞা এই লেখটো উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে কোনো চৰকাৰী বিষয়াৰ ক্ষেত্ৰত জাৰি নকৰে। এই প্ৰহিবিশ্যন বা নিষেধাজ্ঞা লেখটো সাধাৰণতে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে নিজৰ যিবোৰ অধস্তন আদালত আছে সেই অধস্তন আদালতৰ ক্ষেত্ৰত জাৰি কৰে। এই লেখৰ মানে কি? এই লেখৰ মানে হ'ল কেতিয়াবা কি হয়, বিভিন্ন আদালতে কি কৰে নিজৰ যি অধিকাৰ ক্ষেত্ৰ সেই নিজৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত গৈ পেলাই কি কৰিব পাৰে, কাম কৰিব পাৰে। তেনেকুৱা ক্ষেত্ৰত সেই ওপৰৰ আদালতে কি কৰিব পাৰে, আগতেই সতৰ্কবাণী শুনাই দিব পাৰে যে নিজৰ অধিকাৰ ক্ষেত্ৰত বাহিৰত গৈ কোনো আদালতে যাতে কাম নকৰে সেই সম্পৰ্কে সতৰ্কবাণী শুনাই কি কৰিব পাৰে, প্ৰহিবিশ্যন লেখ জাৰি কৰিব পাৰে। ইয়াৰ পিছত চতুৰ্থ যিটো লেখ জাৰিৰ ক্ষমতা, সেই চতুৰ্থ লেখটো হৈছে কি চাৰ্চিয়ৰী, যাক কোৱা হয় উৎপ্ৰেষণ। উৎপ্ৰেষণ বা চাৰ্চিয়ৰী আৰু নিষেধাজ্ঞা এই দুয়োটা লেখ কি হয়, উচ্চতম আদালতে নিজৰ অধস্তন যিবোৰ আদালত আছে সেই আদালতৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰে। নিষেধাজ্ঞা আৰু উৎপ্ৰেষণৰ মাজত কিছু বিশেষ মিল আছে। অৰ্থাৎ নিষেধাজ্ঞা কেতিয়া জাৰি কৰা হয়, কোনো অধস্তন আদালতে নিজৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত গৈ পেলাই যাতে কাম নকৰে তাৰ পূৰ্বেই সতৰ্কবাণী স্বৰূপে নিষেধাজ্ঞা লেখ উচ্চতম আদালতে জাৰি কৰিব পাৰে। কিন্তু উৎপ্ৰেষণৰ ক্ষেত্ৰতো অলপ সুকীয়া। উৎপ্ৰেষণ লেখটো কেতিয়া জাৰি কৰা হয়, যদি কোনো অধস্তন আদালতে নিজৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত গৈ পেলাই ৰায়দান কৰি দিয়ে, ৰায়দান কৰাৰ পিছত সেই বিষয়টোৰ ওপৰত যদি কোনো ব্যক্তিয়ে বা কোনো সংস্থাই গৈ পেলাই ইয়াৰ ওপৰৰ আদালতত গৈ পেলাই গোচৰ তৰে যে হাইকোৰ্টে কোনো এটা বিষয়ত ৰায়দান কৰিছে যিটো তেওঁৰ কাৰণে গ্ৰহণযোগ্য নহয়, সেইকাৰণে তেওঁ কি কৰিলে ইয়াৰ ওপৰৰ আদালত অৰ্থাৎ উচ্চতম আদালতত গৈ পেলাই যেতিয়া গোচৰ সম্পৰ্কে জনাব তেতিয়া উচ্চতম আদালতে কি কৰিব, ইয়াৰ অধস্তন যি আদালত আছে সেই আদালতৰ বিষয়টো অধস্তন আদালতৰ হাতৰ পৰা নিজৰ হাতলৈ লৈ গুচি যাব আৰু তেতিয়া সতৰ্কবাণী স্বৰূপে ক'ব এই বিষয়টো অৰ্থাৎ অধস্তন আদালতে যি বিষয়ত ৰায়দান কৰিছে সেই ৰায় কি হৈ যাব, কেনচেল হৈ যাব আৰু সেই বিষয়ৰ ওপৰত কি কৰিব, উচ্চতম আদালতে ৰায়দান কৰিব। অধস্তন আদালতৰ ৰায় কি হৈ যায়,
কেঞ্চেল হৈ যায় আৰু তাৰ পিছত সেই বিষয়টো উচ্চতম আদালতৰ হাতলৈ গুচি যায়। অৰ্থাৎ যদিহে ৰায়দান নকৰে তেনেকুৱা ক্ষেত্ৰত পূৰ্বতে নিষেধাজ্ঞা স্বৰূপে এইটো জাৰি কৰে, আৰু যদি ৰায়দান কৰি দিয়ে অধস্তন আদালতে তেনেকুৱা ক্ষেত্ৰত উৎপ্ৰেষণ লেখ জাৰি কৰা হয়। উচ্চতম আদালতৰ শেষৰ বা পঞ্চম যি লেখ জাৰিৰ ক্ষমতা, সেই লেখটো হৈছে কি? অধিকাৰ পৃচ্ছা, যাক কোৱা হয় কো ৱাৰাণ্টো, অধিকাৰ পৃচ্ছা। এই লেখটো কেতিয়া জাৰি কৰা হয়? বিভিন্ন সময়ত আমি কি দেখা পাওঁ যে বিভিন্ন লোকে কি হয়, ফেক চাকৰি গ্ৰহণ কৰে। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বিভিন্ন লোকে কি কৰে, ঘুষ দি হোক ফেক চাকৰি যদি কোনোবাই গ্ৰহণ কৰে আৰু এই বিষয়টো যদি কোনো ব্যক্তিয়ে গম পায়, তেতিয়াহ'লে সেই ব্যক্তি, যিকোনো ব্যক্তি, তেওঁ কি কৰিব পাৰে, উচ্চতম ন্যায়ালয়ত গৈ পেলাই সেই বিষয়াগৰাকীৰ বিৰুদ্ধে কো ৱাৰাণ্টৰ আণ্ডাৰত উচ্চতম ন্যায়ালয়ত কি কৰিব পাৰে, গোচৰ তৰিব পাৰে। তেতিয়া উচ্চতম ন্যায়ালয়ে কি কৰিব, যিগৰাকী ব্যক্তি ফেক চাকৰি গ্ৰহণ কৰিছে তেওঁৰ বিৰুদ্ধে কো ৱাৰাণ্টৰ আণ্ডাৰত, অধিকাৰ পৃচ্ছাৰ আণ্ডাৰত এক ৰিট জাৰি কৰিব। তেতিয়াতো কি কৰিব লাগিব, সেই ব্যক্তিগৰাকীয়ে নিজৰ যি পদ তেওঁ দাবী কৰিছে সেই পদৰ তেওঁৰ যোগ্যতাটো প্ৰমাণ কৰিব লাগিব। তেওঁ কি পৰীক্ষা দি সেই চাকৰি গ্ৰহণ কৰিছে, তেওঁ কিমান নম্বৰ পাইছিল, তেওঁ প্ৰথম চেলাৰী কেতিয়া পাইছিল, এই সম্পূৰ্ণ ডিটেইলছ উচ্চতম ন্যায়ালয়ৰ ওচৰত দাখিল কৰিব লাগিব। আৰু এই ক্ষেত্ৰত যদি তেওঁ ভুল প্ৰমাণিত হয়, এই ক্ষেত্ৰত যদি তেওঁ ভুল প্ৰমাণিত হয়, তেওঁ যদি সত্যতে কিবা ফেক তৰিকাৰ মাধ্যমত, ভুল তৰিকাৰ মাধ্যমত নিজৰ চাকৰি গ্ৰহণ কৰিছিল, ঘুষ দি চাকৰি গ্ৰহণ কৰিছিল, তেনেকুৱা ক্ষেত্ৰত তেওঁৰ চাকৰি যাবতো যাব, লগতে তো ইমান জৰিমনা বহন কৰিব লাগিব যিটো চেলাৰী হয়তো তেওঁ আজিলৈকে পোৱা নাই। উচ্চতম ন্যায়ালয়ৰ লেখ জাৰিৰ যি ক্ষমতা, সেই ক্ষমতা যথেষ্ট গুৰুত্বপূৰ্ণ। এই ক্ষমতা ইমানেই গুৰুত্বপূৰ্ণ, সেইকাৰণে লেখ জাৰিৰ ক্ষমতাক ডক্টৰ B.R. আম্বেদকাৰে কি কৰিছে, সংবিধানৰ সোল অৰ্থাৎ সোল অফ দ্য কনষ্টিটিউশ্যন বুলি আখ্যা দিছে। আশা কৰোঁ আপোনালোকে এই সম্পৰ্কে বুজি পাইছে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰে আমাৰ মনোবল যথেষ্ট বৃদ্ধি কৰে। ধন্যবাদ।